হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। NRCৰ প্ৰথম খচৰা প্ৰকাশ পোৱাৰ পিছত কিছুমান মানুহৰ নাম বাদ পৰি গৈছিল আৰু সেইকাৰণে NRCয়ে ঘোষণা কৰি দিছিল যে যেতিয়া দ্বিতীয় খচৰা আহিব তেতিয়া সকলো মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আহিব। আৰু NRCৰ দ্বিতীয় খচৰা যিখন সেইখন 31 মে 2018ত পাব্লিছড হ'ব। কিন্তু ইয়াৰ আগতে NRCৰ খচৰাৰ কামত কিছুমান বাধাৰ সৃষ্টি হৈছে আৰু সেই বাধাবিলাক হৈছে কিছুমান মানুহে NRCত নিজৰ নাম আবেদন কৰাৰ সময়ত গাঁও পঞ্চায়তৰ কাগজেৰে আবেদন কৰিছিল আৰু কিছুমান মানুহে নিজৰ বংশবিক্ষ যিটো সেইটো ঠিকভাৱে দিয়া নাছিল। সেইকাৰণে NRC কৰ্তৃপক্ষই পুনৰবাৰ পৰীক্ষণৰ কাৰণে ঘৰে ঘৰে জাননী পঠিয়াই আছে আৰু লগতে অনলাইনতো এইটো উপলব্ধ আছে। যদি আপোনাৰ নামত কোনো জাননী আহিছে, আপোনাৰ বংশবিক্ষ মিলা নাই বা আপোনাৰ তথ্যপাতিবিলাক ভুল, তেতিয়াহ'লে অকল আপুনি NRCৰ ৱেবছাইটত গৈ পেলাই নিজৰ ARN নাম্বাৰটো বহুৱাই নিজৰ নামত কোনোবা জাননী আছে নে নাই সেইটো চাব পাৰে। তাৰ বাবে চিম্পলি আপুনি আপোনাৰ মোবাইলত গুগল অপেন কৰিব, তাত টাইপ কৰিব NRC Assam hearing.in। ৱেবছাইটটো টাইপ কৰাৰ লগে লগে তলত এণ্টাৰৰ বটন আছে, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাব, য'ত লিখা থাকিব ARN আৰু ইণ্টাৰ কেপচা। ARN নাম্বাৰটো হৈছে আপোনাৰ সেই NRC জমা দিয়াৰ সময়ত থকা ফৰ্ম নাম্বাৰটো, আৰু ইণ্টাৰ কেপচা হৈছে তলত যিবিলাক আখৰ আছে সেই সকলো আখৰ। আপুনি ইয়াত NRC নাম্বাৰটো বহুৱাই দি পেলাই তলত ARN নাম্বাৰটো বহুৱাই দিব। দিয়াৰ পিছত এণ্টাৰ কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন নতুন পেজ খোল খাব আৰু এই পেজ খোল খোৱাৰ লগে লগে ওপৰত ARN নাম্বাৰ যিটো আপুনি বহুৱাইছিলে সেই ARN নাম্বাৰটো দেখুৱাব আৰু এই ARN নাম্বাৰৰ অধীনত কিমানজন মানুহৰ নামত পুনৰীক্ষণ আহিছে বা পুনৰবাৰ পৰীক্ষা কৰাৰ কাৰণে আহিছে। প্ৰথম থাকিব মেম ID, ইয়াৰ পিছত নাম থাকিব কাৰ কাৰ নামত আহিছে, ইয়াৰ পিছত তাৰিখ থাকিব কোনটো তাৰিখত গৈ পেলাই আপুনি আপোনাৰ পৰীক্ষণ যিটো সেইটো কৰিব, ইয়াৰ পিছত টাইমটো থাকিব সময়টো কোনটো সময়ত, ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো থাকিব, ইয়াৰ পিছত চাৰ্কুল কোনটো চাৰ্কুলৰ আণ্ডাৰত হয় আপুনি, ইয়াৰ পিছত ভেন্যু এড্ৰেছ আপুনি কোনটো এৰিয়াত গৈ পেলাই সেই যিটো পৰীক্ষণ আছে সেইটো কৰিব, ইয়াৰ পিছত ইছুইং GP চাৰ্কুল ইয়াত থাকিব, ইয়াৰ পিছত টাইপ অফ হেয়াৰিঙত ফেমিলি ট্ৰী প্ৰব্লেম এই দুজন মানুহৰ নামত, গতিকে এই দুজনে ফেমিলি ট্ৰীৰ কাৰণে নিজৰ তথ্যবিলাক লৈ যাব লাগিব। যদি আপুনি গাঁও পঞ্চায়তৰ কাগজ দিছিলে বা বেলেগ কোনো ডকুমেণ্টছৰ প্ৰব্লেম হয় তেতিয়াহ'লে ইয়াত উল্লেখ থাকিব। গতিকে আপুনি আজি আপোনাৰ নাম্বাৰ যিটো সেইটো চেক কৰক। মানুহৰ ঘৰে ঘৰে কাগজ বিলোৱাত দেৰি হৈ যাব পাৰে, গতিকে অনলাইনত যাওক আৰু নিজৰ ARN নাম্বাৰৰ দ্বাৰা নিজৰ তথ্যবিলাক জানক যে আপোনাৰ নামত কোনোবা পৰীক্ষণ আহিছে নে নাই। আৰু যদি এইটো ভিডিঅ' কাৰোবাৰ কাৰণে হেল্পফুল হয় বা আপোনাৰ যিসকল বন্ধু আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰক, কাৰণ NRCৰ সমস্যাটো গোটেই অসম জুৰি হৈ আছে আৰু তেওঁলোকক জনাই দিয়ক যে এনেকৈ আমি ওলাব পাৰি। আৰু যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া, আৰু কৈ থাকক জয় আই অসম।